উৎপাত মানে গাইছ So hard to ignore. Pull up on your right. So guys, আজি ব্লগটো মানে খাতৰা হ'ব। আজি এফালে দেখিব পাইছা তোমালোকে চাই আছে এমটি বাপ চাই লৈ এবা আৰু এখন ৰিটাৰ্ণ দিম আৰু এফালে আৰচিখন আছে পুৰা ফটোশ্বুট চলি আছে মানে ইয়াত আৰু এখন ৰিটাৰ্ণ দিম তোমালোকে চাই ল'বা সো ডাইৰেক্ট মটৰ ব্লগত লগ পাইছো সো চাই থাকা গাইস এখন এমটিখন চেক কৰা পুৰা গ্ৰাফিক্স চাফিক্স মাৰি আছে মানে দে পকা দে দেখিছে না গাইস দেখো স্টান লাগে নি তোমাৰ স্টান লাগে যদি কবা পুৰা দিম মানে 390 দিম 390 আমি কেনেকুৱা দিছে চোৱা গাইস Wondering how to make a play all night. Thinking you're away from out of sight. Thinking I should ask if you're doing alright. You weren't easy, so hard to ignore. Pull up on your right. Ask what you're drinking, ask what you like. Said you look good in the dim bar light. So damn cheesy. Who'd have thought you'd fall for somebody like me? When you asked my name, I panicked. So out of my league. And your body was so magnetic. Before I knew it, we talked and I think about you a cocktail. You told me that you've been waiting. এবলা গাইস সিটি কলেজ আহি পাই গলো সিটি কলেজখন চেক কৰিবা তোমালোকে আৰু কোনে কোনে সিটি কলেজত পঢ়া কমেন্ট কৰি দিবা মোৰ চেনেলত যদি কোনোবাই চোৱা এখন সিটি কলেজ এইকিটা পুৰা মানে প্ৰ ৰাইডাৰ এইকিটা এখন চাক গাইস দিও নেকি উৎপাত দিছে মানে ছোৱালী চোৱা গাইস পুৰা ধুনীয়া চেক দেখিছা নাই মোৰ ব্লগ তো গাইস এখন এমটিখন চেক কৰিবা এখন bS4 জানে আৰু bS4 আৰু এমটি লাভাৰ কোনে কোনে গাইস কমেন্ট কৰিবা তোমালোকে তো গাইস এমটিখন চেক কৰা তোমালোকে আৰু এফালে লাইনছো এমটিখন লগৰ এটা পৰা লাইনছো আজি তো আগৰ ব্লগটোত আৰচিখন দিছিলো আজি পুৰা দিম মানে প্ৰবলেম এটা আছে হলো গাইস চেক কৰা তোমালোকে সদায়নো কিমাননো পালচাৰৰ চাই থাকিবা হয় নাই সেইকাৰণে লাইনছো আৰু মাতটো কেনেকুৱা আহিব ক'ব নোৱাৰো হলো মই ডাইৰেক্ট দি দিম ব্লগটো তোমালোকে মৰম দিবা 97 100 গাড়ী অলপ প্ৰবলেম হৈছে মানে গাইস এনেকুৱা মানে উঠা আছে ন এইখন দেখিছাই তোমালোকে সেইটো মানে এইটো ব্লগত অলপ মৰম দি দিবা গাইস সো হয় নাই আৰু ষ্টান লাগে নেকি তোমালোকক কবা ষ্টান দি দিম ইয়াৰ মানে অকল এটাই প্ৰবলেম আছে গিয়াৰটো মানে লগাবলৈ কষ্ট হয় মানে ই মানে এক্সিডেন্ট হোৱা আছিলে ন সেইটো মানে অলপ বেকা কৰি থৈছে হি বনোৱা নাই সেইটোৱে প্ৰবলেম আছে আৰু গাড়ীখন পুৰা ওকে আছে পুৰা দবাই মজা লাগে আৰু এণ্ডিত তোমালোকত ষ্টান লাগিব নি কবা ষ্টান দি দিম এবাৰ পুৰা ষ্টান মানে আৰু ঘূৰি চপাই দিম ৰবা কিন্তু ভাল ৰাস্তা পোৱা নাই ঘূৰি দিওঁ আকৌ বেছি লং ব্লগ নবনাং আজি সৰুৱে ব্লগ বনাং আৰু আৰপিএমটো চেক কৰিবা নি গাইছ আৰপিএমটো চেক কৰা পুৰা মানে গুলি তো যদি ৰাস্তাটো ফ্ৰী পাং তেতিয়া অলপ দিম তোমালোকে চোৱা
106, 107 গাইজ এইফালে গাড়ী আহি গ'ল ন যি কি নহওক গাইজ MT-খন কিন্তু মজা লাগে কিন্তু দেই দি মজা লাগে আৰু পূৰা মানে গাড়ীখন মানে বাইকখন চুটি মুটি আছে ন গ্ৰেপিংটো দি মজা লাগে প্ৰথম কথা আৰু পিক আপটো আছে গাইজ হ'লেও RC-খনক নোৱাৰে RC 390খনতনো ক'ত পাৰিব MT-খনে তোমালোকে জানাই হয় নাই তো এইফালে সোমাই দিওঁ তাতে লগৰকেইটা ৰখি আছে MT অনাৰ RPM চেক কৰিলা গাইজ RPM জুই মানে গাইজ কি কম আৰু আৰু বেছি কথা চথা কৈ থকা নাই গাইজ আৰু আজি তাকে MT-খন পালোঁ অলপ দি মেলি দেখাই দিছোঁ তোমালোকক হয় নাই চ' RPM শুনি ল'লা আৰু যদি বাকী কিবা লাগে তোমালোকে মোক কমেণ্ট কৰিবা চ' দিয়া যাব তোমালোকক যি লাগে তাকে দিয়া যাব এইডোখৰত মানে লাহে লাহে যাব লাগিব কাৰণ পিছৰ মদগাখন খোলা আছেতো সদায় এইকেইটা ৰিস্ক নল'বা গৰু ছাগলী কুকুৰ এইকেইটা ৰিস্ক নল'বা লাগিলে তোমালোকে ৰখি দিবা ধুনীয়াকৈ লৈ যাবা সেইকেইটা গাইজ লগৰকেইটা ইয়াতে ফটো চটো মাৰি আছে মোৰ বাইকখন ইয়াতে আছে এখন RC-খন অনাৰজন দেখিলে আৰু তোমালোকে চ' লগ পাই আছোঁ আকৌ চ' গাইজ এখন MT-খন তোমালোকে চাই লোৱা পূৰা মানে গ্ৰাফিক্স চাৰ্ফিং মাৰি থৈছে আৰু পিছতো খোলা আছে তোমালোকক কৈছিলোঁ পূৰা খুলি থৈছে মানে নাম্বাৰ প্লেট পূৰা ফুল উৎপাত দিয়া হয় নহয় গাইজ সেইকাৰণে আৰু ষ্টান চিষ্টান লাগে যদি তোমালোকক কমেণ্ট কৰিবা পূৰা ষ্টান দিয়া যাব এখনত পূৰা দিম আৰু RPM এটা চেক কৰা তোমালোকে ধুনীয়াকৈ নিউট্ৰেল কম চ' RPM এটা চেক কৰিবা RPM চেক কৰা চ' গাইজ এইফালে আহি পাই গ'লোঁ MT পাৰ্টনাৰটো গ'লগৈ আৰু এইফালে আহি পাই গ'লোঁ ইউনিভাৰ্চিটিডোখৰ চেক কৰিবা ৰাতি কেনেকুৱা মজা লাগে এইফালে ফুটব্ৰিজখন বনাই দিলে ন পূৰা মজা লাগে মানে এইফালে চেক কৰা সেইখন ইউনিভাৰ্চিটিখন আৰু এখন ফুটব্ৰিজখন দেখিছে আৰু এইফালে RC আহি আছে আজি মানে এটা সৰু সুৰাকৈ নাইট ব্লকে হৈ গৈছে আৰু এইটো ভিডিঅ'ত অলপ মৰম দি দিবা গাইজ ছাবস্ক্ৰাইব কৰি দিবা কমেণ্ট কৰিবা আৰু স্থান লাগিলে ক'বা তোমালোকে MT-ত স্থান দিম পূৰা হয় নাই চ' RC-খনত RPM এটা শুনিবা তোমালোকে ধুনীয়াকৈ এতিয়া এই ফুল উৎপাত মানে গাইজ
নাইট গেপিং চাবা তোমালোকে এতিয়া নাইট গেপিং পালচাৰৰ সৈতে নাইট গেপিং চোৱা তো গাইছ এইফালে আহি পাই গ'লোঁ বৰবৰুৱা এখন RC-খন আৰু এখন মোৰখন MP-খন গ'লগৈ আৰু লগৰকেইটাও গ'লগৈ এইফালে আহি গ'ল RC অনাৰজন আৰু এতিয়া ইয়াতে ভিডিঅ'টো সমাপ্ত কৰি দিম আৰু ঘৰলৈ গৈ থাকোঁ ত' আজিলৈ তাতে বাবে নতুন এটা ভিডিঅ'ত পুনৰ লগ পাম জয় অসম